পিঠাখোৱা বৰনামঘৰ মই আপোনালোকক মোৰ ভিডিঅ'ত আজি দেখুৱাবলৈ খুজিছোঁ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত পিঠাখোৱা বৰনামঘৰত ভাদ মাহৰ শেষৰ দিনটো। এই নামঘৰলৈ এভাগ শৰাই আগবঢ়ালে নাইবা এথোকা থুকীয়া কল আগবঢ়ালে ভক্তসকলৰ মনোকামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। নামঘৰৰ চাৰিওফালে আৰু নামঘৰৰ চাৰিসীমাৰ ভিতৰত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰে। এতিয়া আমি ভাদ মাহৰ শেষৰ দিনটোত নামৰ ধ্বনিৰে পিঠাখোৱা বৰনামঘৰৰ পৰিৱেশ চাওঁ আহক। এই বৰনামঘৰত শৰাই আগবঢ়ালে ভক্তই যদি ভোগৰ যোগাৰ কৰি আনে তেতিয়াহ'লে ভোগৰ সকলো সা সুবিধা এই নামঘৰত কৰা আছে। এয়া সন্মুখত আপোনালোকে ভোগ ঘৰ দেখিছে আৰু ভক্তই যোগাৰ কৰি আনি নিজেই চাহ বনাই খাব পৰাকৈ এয়া গেছৰ সুবিধাও কৰি দিয়া আছে।
কোন শিল্পীৰ হাতৰ পৰশ এয়া বৰনামঘৰৰ চাৰিসীমাৰ ভিতৰত ময়ূৰৰ মূৰ্তি। এয়া আপোনালোকক মই দেখুৱালোঁ ভাদ মাহৰ শেষৰ দিনটোত অসমৰ শোণিতপুৰ জিলাৰ পিঠাখোৱা বৰনামঘৰৰ এক ভক্তিমধুৰ পৰিৱেশ। চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব, ভিডিঅ' সম্পূৰ্ণ চাই লাইক কৰিব, লগতে আপোনাৰ এটা ভাল লগা কমেণ্ট লিখি দিব। পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰিব বন্ধু বান্ধৱীসকল।